Relevance APSC Mains GS-5 Empowerment of Assam's Rural Women অসমৰ গ্ৰাম্য মহিলাৰ সবলীকৰণ অসমৰ ইতিহাসত নাৰীৰ মৰ্যাদা Women's Status in Assam History প্ৰাচীন অসম কামৰূপ ৰাজ্য মহিলাসকলে সামাজিক স্বাধীনতা আৰু সন্মান লাভ কৰিছিল বৰ্মন বংশৰ অধীনত ৰাণী প্ৰভাতী গুপ্তাই খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা অসমত শাসন কৰিছিল ধৰ্মীয় ৰীতি-নীতি বয়ন শিল্পত মহিলাসকলে অংশগ্ৰহণ কৰিছিল যিবোৰ পৰম্পৰা আজিও চলি আছে আহোম বংশ আহোম ডাইনেষ্টি 1228 পৰা 1826 খ্ৰীষ্টাব্দ নাৰীৰ সন্মানীয় মৰ্যাদা আছিল যদিও বেছিভাগেই ঘৰুৱা ভূমিকাত সীমাবদ্ধ আছিল মূলা গাভৰুৰ দৰে কিছুমান ৰাজকীয় মহিলাই আক্ৰমণকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল অসমৰ পৰা উল্লেখযোগ্য মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত কনকলতা বৰুৱা ভোগেশ্বৰী ফুকননী সতী সাধিনী প্ৰতিমা বৰুৱা পাণ্ডে আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী আদি উল্লেখযোগ্য অসমত মহিলা সবলীকৰণৰ প্ৰত্যাহ্বানসমূহ চেলেঞ্জেছ ইন ওমেন এম্পাৱাৰমেণ্ট ইন আছাম নিয়োগ আৰু কৰ্মশক্তিৰ অংশগ্ৰহণ অসমৰ ৭৯.২% মহিলা অসংগঠিত খণ্ডত কৰ্মৰত যিটো ৰাষ্ট্ৰীয় গড় ৭৪.৩২%তকৈ অধিক অসমত মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণ ২০.৭১% যিটো ৰাষ্ট্ৰীয় গড় ২৫.৭%তকৈ কম মহিলাৰ কৰ্মশক্তিৰ অংশগ্ৰহণ পুৰুষতকৈ যথেষ্ট কম হৈয়ে আছে শিক্ষা আৰু সাক্ষৰতা এডুকেশ্যন এণ্ড লিটাৰেচি অসমত মহিলা সাক্ষৰতাৰ হাৰ ২০১১ চনৰ লোকপিয়ল ৬৭.২৭% পুৰুষ সাক্ষৰতাৰ হাৰ ৭৮.৮১%তকৈ কম মহিলাৰ সাক্ষৰতা হ্ৰাস পোৱাৰ প্ৰধান কাৰণসমূহ দৰিদ্ৰতা আৰু আগতীয়াকৈ বিবাহৰ বাবে বিদ্যালয় এৰি দিয়াৰ হাৰ অধিক গ্ৰাম্য বিদ্যালয়ত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ ছোৱালীৰ শিক্ষাৰ ওপৰত সামাজিক বাধা স্বাস্থ্য আৰু লিংগভিত্তিক হিংসা হেল্থ এণ্ড জেণ্ডাৰ বেছড ভায়োলেন্স স্বাস্থ্যসেৱাৰ সুবিধা সীমিত হোৱাৰ বাবে মাতৃৰ মৃত্যুৰ হাৰ MMR অধিক হৈ আছে অসমৰ ৩৬.৫% মহিলাই শাৰীৰিক আৰু যৌন হিংসাৰ সন্মুখীন হয় যিটো ৰাষ্ট্ৰীয় গড় ৩৫.৪% যৌন হিংসাৰ হাৰ ৯.৬% তাৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় ৬.৭% ঘৰুৱা হিংসা মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক ডাঙৰ বাধা হৈ আছে লিংগ অনুপাত আৰু লিংগ বৈষম্য অসমৰ লিংগ অনুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৩৫ গৰাকী মহিলা যিটো ৰাষ্ট্ৰীয় গড় ৯৩৩ গৰাকীতকৈ অলপ বেছি কিন্তু অধিক ধনী আৰু অধিক সাক্ষৰ অঞ্চলত লিংগ অনুপাত হ্ৰাস পোৱা দেখা যায় যিয়ে এনে ক্ষেত্ৰত লিংগ পক্ষপাতিত্বৰ ইংগিত দিয়ে ৰাজনৈতিক প্ৰতিনিধিত্ব ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ পিছতো ৰাজনীতিত মহিলাৰ প্ৰতিনিধিত্ব কম ২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নিৰ্বাচিত সদস্যৰ মাত্ৰ ১০.৩২%হে মহিলা আছিল পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান PRIত মহিলাৰ বাবে ৩৩% সংৰক্ষণে তেওঁলোকৰ অংশগ্ৰহণৰ যথেষ্ট উন্নতি সাধন কৰিছে গ্ৰাম পঞ্চায়ত আৰু ব্লক পৰ্যায়ৰ নিৰ্বাচনত গ্ৰাম্য মহিলাৰ সংখ্যা বৃদ্ধি পাই প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছে প্ৰগতি আৰু চৰকাৰী পদক্ষেপ প্ৰগ্ৰেছ এণ্ড গভৰ্ণমেণ্ট ইনিচিয়েটিভছ অৰ্থনৈতিক আৰু সামাজিক উন্নতি অসমৰ গ্ৰাম্য মহিলাসকলে পৰিয়ালৰ বিত্ত কৃষি ঘৰুৱা ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৬০.৫% মহিলাই ঘৰুৱা ডাঙৰ সিদ্ধান্তত অংশগ্ৰহণ কৰে যিটো ৰাষ্ট্ৰীয় গড় ৩৭%তকৈও বহু বেছি মহিলাসকলে আত্মসহায়ক গোট SHGত সক্ৰিয়ভাৱে অংশগ্ৰহণ হৈ আছে যিয়ে উদ্যোগীকৰণ আৰু আৰ্থিক স্বাধীনতাক প্ৰসাৰিত কৰে আত্মসহায়ক গোট SHGৰ ভূমিকা SHGসমূহে ঋণৰ সুবিধা ক্ষুদ্ৰ বিত্তীয় আৰু দক্ষতা বিকাশৰ সুযোগ প্ৰদান কৰে মহিলা নেতৃত্বাধীন SHGসমূহে বয়ন হস্তশিল্প আৰু ক্ষুদ্ৰ ব্যৱসায়ত জড়িত হৈ তেওঁলোকক অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা লাভ কৰাত সহায় কৰে মহিলা সবলীকৰণৰ বাবে চৰকাৰী পদক্ষেপ স্বাধীনতাৰ পিছত বিভিন্ন চৰকাৰী আঁচনি আৰু কাৰ্যসূচীৰ উন্নতি হৈছে শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগ উদ্যোগীকৰণ আৰু আৰ্থিক সুৰক্ষা স্বাস্থ্যসেৱাৰ সুবিধা আৰু মাতৃৰ স্বাস্থ্য
এই পদক্ষেপসমূহৰ ফলত অধিক অৰ্থনৈতিক অংশগ্ৰহণ, শিক্ষাৰ স্তৰ উন্নত হৈছে আৰু মহিলাসকলৰ নেতৃত্বৰ ভূমিকা বৃদ্ধি পাইছে।